Hi friends, welcome to Scientific Blog. আজি আমি চাম ড্ৰাম পাথৰ য'ত নেকি পাথৰ কুবালে ড্ৰাম বাজে ড্ৰামৰ নিচিনা এটা সাউন্ড কৰে চাওক আহক এই অচিনাকি জায়গাত মোৰ বন্ধু এজনৰ লগত আহিছো আপোনালোকে চাওক পাথৰৰ ঢোল আপোনালোকে যদি বজাইছে ঢোলৰ নিচিনা আৱাজ হয় আপোনালোকে এটা নিশ্চয় দেখা পাব এই মোৰ বন্ধুজন গৈ থাকে আপোনালোকে চাওক এই পাথৰ আপোনালোকে চাওক ইয়াত চেণ্ডেল লৈ যাব নাপায় সেইকাৰণে আমি খুলি দিলোঁ আপোনালোকে আহিলে খুলি যাব ভৱিষ্যত আপুনি যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে আপোনালোকে এনি টাইম মোৰ এইটো আহি আছে ভিডিঅ'ৰ নটিফিকেশ্যনটো পায় ভগৱানক প্ৰাৰ্থনা কৰি লৈছোঁ যি নহওক বেয়া পাব নালাগে বুলি যিহেতু ভগৱানৰ জেগা ইয়াতে পূজা কৰা জেগা এতিয়া আমি আগলৈ আগবাঢ়ি যাম গৈ আছোঁ এই চাইডৰ পাথৰৰ মাজে মাজে অলপ আগত আছে আমাৰ লগৰ এজন আহি আছে যেনে তেনে নোৱাৰোঁ তথাপিতো আমি কষ্ট কৰিছোঁ উঠিবলৈ আপোনালোকৰ কাৰণে যাতে আপোনালোকেও এক্সপ্ল'ৰ কৰিব পাৰে নেক্সট টাইম আহি আৰু যদি ৰাস্তা কিবা নাজানে কিবা আছে মই আছোঁ ইয়াতে আপুনি খবৰ কৰিব বা মোক যোগাযোগ কৰিলে হ'ল আৱাজ নাই এইটো ঢোল নিচিনা আৱাজ আছে শুনিছে নহয় চবে সকলোৱে আৰু এজন আহি আছে চাবলৈ চাই লওক মই দেখাই দিছোঁ এবাৰ নিজে এইটো চাওক এইটো নাবাজে এইটো চাওক এইটো বাজিব শুনিছে নহয় বেছ মাৰে পুৰা বেছ আৱাজটো কি হয় আৰু তলৰটো মাৰচোন তলৰটো ইভিনি এইটো মাৰিছা এইটো নাই এইটো আছে এইটো ভগৱান এইটো অন্যতম ভাৰতৰ ভিতৰত অন্যতম ক'ব লাগিব আমি ইমান ধুনীয়া জেগাত উপভোগ কৰিব আহিছোঁ অসমৰ এটা অজান ঠাই কাৰ্বি আংলঙত অৱস্থিত এই জেগাখিনিৰ নাম আশ্ৰম বুলি কয় ৱেষ্ট কাৰ্বি আংলং তাকে আমি নথৈ আনন্দিত হৈছোঁ আপোনালোকে যদি নিশ্চয় এবাৰ আহিব পাৰে আৰু এনেকুৱা জেগা আপুনি অসমত নাপাব ক'তো মোৰ লগৰজন ভিডিঅ' বনাইছে তেখেতক মই এবাৰ দেখাব বিচাৰিছোঁ আপোনালোকৰ অনুৰোধত নথৈ আনন্দিত হ'ব আপোনালোকে ইমান ধুনীয়া জেগা চাওক মাইণ্ড ব্লয়িং ইয়াত ক'ব নোৱাৰি আৰু দেই আপোনালোকে নথৈ আনন্দিত হ'ব আপুনি এবাৰ আহি চাব নিশ্চয় এই কচুপাত কিবা মডাৰ্ণ কচুপাত মডাৰ্ণ নেচাৰেল বিউটি আপোনালোকেও চাব পাৰিব আহিব পাৰিব ধুনীয়াকৈ আহক কিন্তু ইয়াত অলপ ডাঙৰ ভগৱান আছে থু পেলাব নোৱাৰে পেচাব কৰিব নোৱাৰে সেইখিনি অলপ নিজে চাই চিন্তি যাব লাগিব आज तो पूरा रास्ता भी बानपानी हो गया है अब देखिए ना इधर से हम दिखाएंगे आपको इतना ज़्यादा पानी यहाँ पे तो पहले पूरा फ्लड था वहाँ से यहाँ तक पूरा फ्लड था अभी देखो इधर ये देखो पूरा घास मर गया है पूरा सूख गया है पूरा मर गया है देखो पूरा फ्लड हो गया है देखिए मच्छी पूरा मिलेगा इधर में जाने से पूरा बानपानी हो फ्लड हो पड़ जा पानी पूरा भर्ती हो गल पानी ये मोर पुखुरी शेष मोर पानी माँ যাব मरिलो और अलपमान बरषुण पड़े शेषे और एके